বন্ধু বান্ধৱীসকল, আপোনাৰ পূজা প্ৰাৰ্থনা ভগৱান শিৱই গ্ৰহণ নকৰিব পাৰে কিয়? জানি লওক সবিশেষ কথা। বন্ধু বান্ধৱীসকল, শাওণ মাহটি হৈছে ভগৱান শিৱৰ অত্যন্ত প্ৰিয় মাহ। এই মাহটিত শিৱ বাবাৰ ভক্তসকলে শিৱ বাবাক পূজা প্ৰাৰ্থনা কৰে আৰু শিৱ বাবাই ভক্তৰ প্ৰাৰ্থনাত সন্তুষ্ট হৈ ভক্তক দুহাত ভৰি আশীৰ্বাদ কৰে। কিন্তু এনে কেইজন লোক আছে, এই কেইজন লোকক ভগৱান শিৱই কেতিয়াও ক্ষমা নকৰে। এওঁলোকৰ পূজা প্ৰাৰ্থনা ভগৱান শিৱই কেতিয়াও গ্ৰহণ নকৰে। ১ নম্বৰতে, ঘৰত মা দেউতা হৈছে ভগৱান স্বৰূপ। সেয়েহে যিসকল ব্যক্তিয়ে মাক দেউতাকক সন্মান নকৰে, ভাল চকুৰে নেচায়, দিনে দিনে অত্যাচাৰহে চলাই যায়, তেনে ব্যক্তিৰ পূজা বা প্ৰাৰ্থনা ভগৱান শিৱই কেতিয়াও গ্ৰহণ নকৰে। তেওঁ যিমানেই পূজা নকৰক কিয়, যিমানেই ব্ৰত নেৰাখক কিয়, দিনে দিনে তেওঁ দোষতেই ভুগি থাকে। ২ নম্বৰতে, যিসকল ব্যক্তিয়ে আনৰ ভালটো একেবাৰে নাভাবে, কেৱল নিজৰ কেনেকৈ ভাল হ'ব সেইটোহে বুজে, অন্য ব্যক্তিৰ যি হৈ হওক, লাগিলে মৰি নাযাওক কিয়, তথাপিতো এবাৰলৈ ঘূৰি নাচায়, তেনে ব্যক্তিৰ প্ৰাৰ্থনা ভগৱান শিৱই কেতিয়াও গ্ৰহণ নকৰে বা তেওঁৰ প্ৰাৰ্থনা ভগৱান শিৱই কেতিয়াও নুশুনে। ৩ নম্বৰতে, যি ব্যক্তিয়ে নিসহায় লোক বা দুখীয়া লোকৰ ওপৰত অত্যাচাৰ চলাই যায় বা দম্ভালি কৰে আৰু দুখীয়াৰ দুখ নুবুজে, তেনে লোকৰ প্ৰাৰ্থনা ভগৱান শিৱই কেতিয়াও গ্ৰহণ নকৰে। ৪ নম্বৰতে, যিসকল ব্যক্তিয়ে স্ত্ৰীক সন্মান নকৰে, বেয়া চকুৰে চায়, তেনে ব্যক্তিৰ প্ৰাৰ্থনা ভগৱান শিৱই কেতিয়াও গ্ৰহণ নকৰে। শাস্ত্ৰৰ মতে ভগৱান শ্ৰীকৃষ্ণই কৈছিল, যোন ব্যক্তিয়ে স্ত্ৰীক সন্মান নকৰে, তেনে ব্যক্তিয়ে কেতিয়াও মানুহৰ জন্ম লাভ নকৰে। ৫ নম্বৰতে, যি ব্যক্তিয়ে ভুল কৰি সেই ভুল স্বীকাৰ নকৰে আৰু সত্য কথাটো লুকুৱাবলৈহে চেষ্টা কৰে, অন্যায় দিশটো তেওঁ বাছি লয়, তেনে ব্যক্তিৰ পূজা বা প্ৰাৰ্থনা ভগৱান শিৱই কেতিয়াও গ্ৰহণ নকৰে বা তেওঁৰ প্ৰাৰ্থনা